নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ অনুশীলনী 7.1ৰ 1 নম্বৰ প্ৰশ্নটোৰ পৰা। 1 নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা হয় নিৰ্ণয় কৰিব লাগে। এতিয়া তলত দিছে 500, 1331, 2025, 6859, 2376 আৰু 8000ৰ। তো এইকেইটাৰ কোনকেইটানো পূৰ্ণ ঘন সংখ্যা হয়। পূৰ্ণ ঘন সংখ্যা মানে কিউবত থাকিব লাগিব। আগতে পূৰ্ণ বৰ্গ পাইছিলোঁ, পূৰ্ণ বৰ্গত স্কোৱাৰ্ড হয়। তো পূৰ্ণ ঘনত কি হয়, কিউবত থাকিব লাগে। তো বলকচোন তেতিয়াহ'লে বাকী অংককেইটা কৰিবলৈ আমি আগবাঢ়োঁ। তো আমি 1 নম্বৰ অংকটো সলিউশ্যন কৰিবলৈ যাম। তো 1 নম্বৰটো দিছে 500। তো বলক তেতিয়াহ'লে আমি 500টো ইয়াত থকা 500টো পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় আমি কৰি চাওঁ। তো 500টো কৰিবলৈ হ'লে কি কৰিব লাগিব, 500ক প্ৰথমতে আমি হৰণ কৰিব লাগিব। ঠিক আছে, 500টো কিহেৰে হৰণ কৰিব লাগিব। ফাৰ্ষ্ট 500 আমি জানো 500ক 5ৰে হৰণ যাব। 5টো হৈছে 500ক হৰণ যোৱা সৰু সংখ্যাটো। আমি 2ৰেও কৰিব পাৰোঁ, ফাৰ্ষ্ট 5ৰে কৰি চাওঁ। 5ৰে কৰিলে ইয়াত কিমান বাৰ যাব, 100 বাৰ যাব। ঠিক আছে, তাৰপৰা আকৌ 100ক যদি 5ৰে কৰোঁ তেতিয়াহ'লে ই যাব 20 বাৰ। 20ক যদি আমি 5ৰে কৰোঁ তেতিয়াহ'লে ই যাব 4 টাইমছ, 4 বাৰ যাব। আৰু 4ক যদি 2ৰে কৰোঁ ই 2 বাৰ যাব। তেতিয়াহ'লে আমি ইয়াত কি পালোঁ, ইয়াৰ সংখ্যাকেইটা পালোঁ 5 × 5 × 5 × 2 × 2। তো এতিয়া দেখিলে বন্ধুসকল ইয়াত 3টা সংখ্যা একেই আছে, কিন্তু ইয়াত 2টা সংখ্যাহে একেই আছে। মানে যদি 3টা সংখ্যা এপিনেও 3টা সংখ্যা থাকিলেহেঁতেন তেতিয়াহ'লে আমি ক'ব পাৰিলোহেঁতেন যে 500টো এটা পূৰ্ণ ঘন সংখ্যা হয়। এতিয়া ইয়াতে 3টা সংখ্যা আছে হয়, কিন্তু ইয়াত 2টা সংখ্যা একে আছে। মানে একে সংখ্যা 3টাকৈ যদি থাকে তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ, সেইটো পূৰ্ণ ঘন সংখ্যা হয় বুলি ক'ব পাৰোঁ। এতিয়া ইয়াত 5টোহে 3টা আছে, কিন্তু 2টো 2টা আছে। তো সেইকাৰণে আমি ইয়াক ক'ব নোৱাৰোঁ যে ই এটা পূৰ্ণ ঘন সংখ্যা হয়। তো আমি লিখিব লাগিব যে এতেকে 500 পূৰ্ণ ঘন সংখ্যা নহয়। পূৰ্ণ ঘন সংখ্যা ই নহয়। তো বলক তেতিয়াহ'লে 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰটো আমাক দিছে কি, 2 নম্বৰটো দিছে 1331। বিটো আমাক দিছে 1331। এতিয়া 1331 সংখ্যাটোক আমি হৰণ কৰি চাব লাগিব। 1331 সংখ্যাটোক আমি যদি 11ৰে হৰণ কৰোঁ, 11ৰে হৰণ কৰিলে ই যাব 121 বাৰ। এতিয়া 121ক যদি আমি 11ৰে কৰোঁ তেতিয়াহ'লে ই যাব 11 বাৰ। তো ইয়াতে আমি কি পালোঁ, 11 × 11 × 11। তো ইয়াত দেখা পালোঁ যে 11 3টা আছে। তো আমি এনেকৈ লিখিব পাৰোঁ যে ই পূৰ্ণ ঘন সংখ্যা হয়। কাৰণ কি হয়, যদি কোনো এটা সংখ্যা বা কোনো 2টা বা 3টা যেটাই নহওক সংখ্যা যদি 3টাকৈ থাকে তেতিয়াহ'লে ই পূৰ্ণ ঘন সংখ্যাত পৰে। তো ই পূৰ্ণ ঘন সংখ্যা হয় বুলি আমি লিখিব পাৰোঁ, তো সেইটো কাৰণে 1331টো যিহেতু 11 3টা মাল্টিপ্লাই হৈ পিনে হৈছে, তো সেইকাৰণে আমি 1331টো বা 1331টোক আমি পূৰ্ণ ঘন সংখ্যা হয় বুলি ক'ব পাৰোঁ। ঠিক 500টো আমি ক'ব নোৱাৰোঁ, কাৰণ 500টো 5 3টা আছে, কিন্তু 2টো 2টাহে আছে মাত্ৰ। 2 আৰু এটা হোৱা হ'লে আমি ইয়াকো পূৰ্ণ ঘন সংখ্যা হয় বুলি ক'ব পাৰিলোহেঁতেন। তো বলক 3 নম্বৰটোলৈ যাওঁ, চিটোলৈ যাওঁ। তো 3 নম্বৰ প্ৰশ্নটো দিছে আমাক কিমান, 6859। 6859টোক আমি তেনেকৈ হৰণ কৰি চাম। 6859টোক হৰণ যাব 19ৰে। 19ৰে যদি আমি 6859ক হৰণ কৰোঁ তেতিয়াহ'লে থাকিব 361 বাৰ যাব। তাৰপৰা 361ক যদি 19ৰে কৰোঁ তেতিয়াহ'লে ই যাব 19 বাৰ। তো ইয়াতো আমি দেখা পালোঁ যে 19 × 19 × 19 হৈ আছে, মানে 3টা 19 হৈ আছে। তো সেইকাৰণে আমি ইয়াক ক'ব পাৰোঁ যে ই এটা পূৰ্ণ ঘন সংখ্যা হয়। এতেকে ই পূৰ্ণ ঘন হয়। ঠিক আছে, তাৰপৰা বলক আমি ডি নম্বৰটোলৈ যাওঁ। ডি নম্বৰটো আমাক দিয়া আছে 2025। তো 2025টোক আমি হৰণ কৰিব লাগিব। 2025ক আমি হৰণ কৰিব লাগিব 5ৰে। তো ইয়াত আমি এটা বস্তু দেখা পালোঁ যে ইয়াত এটাও 5 × 5 × 9 × 9 এটাও 3টাকৈ সংখ্যা নাইকিয়া। ইয়াত অকল 2টা, এইটো 2টাকৈ আছে। তো সেইকাৰণে আমি লিখিব পাৰোঁ যে ই পূৰ্ণ ঘন নহয়। তো গম পাইছেনে বন্ধুসকল, যে যদি 3টাকৈ সংখ্যা থাকে তেতিয়াহ'লে আমি পূৰ্ণ ঘন হয় বুলি ক'ব পাৰোঁ। যদিও 3টাকৈ নাথাকে তেতিয়াহ'লে ই পূৰ্ণ ঘন নহয় বুলি আমি ক'ব পাৰোঁ। তেতিয়াহ'লে আমি ই নম্বৰটো কৰোঁ। ই নম্বৰটো দিয়া আছে 2376। এতিয়া 2376টোক আমি তেনেকৈ হৰণ কৰি চাব লাগিব। 2376
ইয়াক হৰণ কৰি চাব লাগিব। প্ৰথমতে হৰণ কৰিম 2ৰে হৰণ কৰিলে ইয়াক আমি পাম 11888 বাৰ পাম, মানে 1188 বাৰ পাম। ইয়াকো আকৌ 2ৰে হৰণ যাব। ইয়াক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 594 বাৰ। 594কো যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব আপোনাৰ 2ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 297 বাৰ। 297ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 99 বাৰ। ঠিক আছে, 99ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 33 বাৰ, আৰু 33ক যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 11 বাৰ। তো বন্ধুসকল, ইয়াত আমি গোটেই মাল্টিপ্লিকেশ্যনখিনি লিখি ল'ব লাগিব। 2 × 2 × 2, 3টা 2 আছে, তাৰপৰা 3 × 3 × 3, 3টা 3ও আছে, কিন্তু লাষ্টত গৈ পেলাই 11 বহি গ'ল। মানে এইটো 3টা হৈ আছে, এইটোও 3টা হৈ আছে। যদি 11টো নাথাকিলেহেঁতেন তেতিয়াহ'লে ই পূৰ্ণবৰ্গ সংখ্যা হ'লহেঁতেন, পূৰ্ণঘন সংখ্যা হ'লহেঁতেন, কিন্তু ইয়াত 11টো থকাৰ বাবে ই পূৰ্ণঘন নহয়। তো সেইকাৰণে আমি লিখিব পাৰোঁ ই পূৰ্ণঘন নহয়। তো বলক তেতিয়াহ'লে আমি F নম্বৰটো কৰোঁ। F নম্বৰটো দিছে আমাক 8000টো আমি কি কৰিম, 8000টো সেই আগৰ দৰে কৰি ল'ম। 8000ক আমি কি কৰি ল'ম, ফাৰ্ষ্ট 2ৰে ডিভাইড কৰিম। 2ৰে ডিভাইড কৰিলে ই থাকিব 4000। 4000ক যদি 2ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে থাকিব 2000। 2000ক যদি 2ৰে ডিভাইড কৰোঁ থাকিব 1000। 1000ক 2ৰে ডিভাইড কৰিলে থাকিব 500। 500ক 2ৰে ডিভাইড কৰিলে থাকিব 250। 250ক যদি 2ৰে ডিভাইড কৰোঁ থাকিব 125। 125ক যদি 5ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে থাকিব 25 বাৰ, আৰু 25ক যদি 5ৰে ডিভাইড কৰোঁ ই থাকিব 5 বাৰ। তো তেতিয়াহ'লে আমি গোটেই মাল্টিপ্লিকেশ্যনখিনি লিখিলোঁ। 2 × 2 × 2 × 2 × 2 × 2 × 5 × 5 × 5। তো ইয়াত দেখিছোঁ 2 3টা আছে, ইয়াতো 2 3টা আছে, আৰু 5 3টা আছে। তো তেতিয়াহ'লে ই হ'ব এটা পূৰ্ণঘন সংখ্যা। তো আমি লিখিব পাৰোঁ এতেকে ই এটা পূৰ্ণঘন সংখ্যা হয়। তো 1 নম্বৰখিনি আপোনালোকে নিশ্চয় বুজি পালে। তেতিয়াহ'লে বলক আমি 2 নম্বৰ অংকটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। তো ঘন সংখ্যা পাবলৈ হ'লে আমি তলৰ এই সংখ্যাকেইটাক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ঘন সংখ্যা এটা ওলাব, তো সেইটো আমি উলিয়াব লাগে। তো বলক আমি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আমি কৰিবলৈ চেষ্টা কৰোঁ। 2 নম্বৰ প্ৰশ্নটো নিলিখোঁ, মই উত্তৰটো ডাইৰেক্ট আৰম্ভ কৰিম। প্ৰথমটো দিয়া আছে কিমান, 675। তো বলক সেইটোৰ পৰা আৰম্ভ কৰোঁ। আমি ইয়াত লিখি লৈছোঁ 675। এতিয়া ঠিক আগৰ 1 নম্বৰ অংকটোৰ পদ্ধতিৰে আমি কৰিব লাগিব 675কো। 675ক আমি হৰণ কৰিব লাগিব প্ৰথমতে 5ৰে, কাৰণ 2ৰে নাযায় এইটো জানো, লাষ্টত 5 আছে। তো 675ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে যাব 135 বাৰ। 135ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 27 বাৰ। 27ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে যাব ই 9 বাৰ, আৰু 9ক যদি 3ৰে হৰণ কৰোঁ ই যাব 3 বাৰ। তো বলক এতিয়া আমি এইখিনি পাতি লওঁ মাল্টিপ্লিকেশ্যনখিনি। 5 × 5 × 3 × 3 × 3। তো ইয়াত এটা বস্তু মন কৰকচোন, ইয়াত 3টা আছে কিন্তু 5 2টাহে আছে, হয়নে? তো কি কৰিব লাগিব, ইয়াত আৰু এটা যদি 5 হ'লহেঁতেন তেতিয়াহ'লে ই এটা পূৰ্ণঘন সংখ্যা হ'লহেঁতেন। তো আমাক প্ৰশ্নটোত সুধিছিল যে আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক পূৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা হ'ব। তো সেয়েহে আমি ক'ব পাৰোঁ যে এতেকে 675ৰ লগত 5 পূৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা পোৱা যাব। ঠিক আছে, তো বলক এতিয়া তেতিয়াহ'লে 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰটোক আমাক দিছে কিমান, 2 নম্বৰ মানে বিটোত দিছে আমাৰ 256। তো বলক 256টো কৰিবলৈ যাওঁ আমি। 256ক কৰিলে কি হ'ব, 256ক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে ইয়াক যাব আপোনাৰ 128 বাৰ। তো 128ক যদি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 64 বাৰ। 64ক 2ৰে হৰণ কৰিলে যাব 32 বাৰ।
32ক যদি 2 হৰণ কৰোঁ ই যাব 16 বাৰ আৰু 16ক যদি 2 হৰণ কৰোঁ 8 বাৰ আৰু 8ক যদি 2 হৰণ কৰোঁ 4 বাৰ 4ক 2 হৰণ কৰিলে 2 বাৰ তো বলক তেতিয়াহ'লে আমি দেখা পালোঁ ইয়াত বস্তুখিনি গোটেইখিনি ওলাই গ'ল আমি মাল্টিপ্লিকেশ্যনখিনি লিখি লওঁ 2 × 2 × 2 × 2 × 2 × 2 ইয়াতে 2 ওলাইছিলে কেইটা 1 2 3 4 5 6 7 8টা আমি লিখিলোঁ 1 2 3 4 5 6 7 8টা তো ইয়াতে দেখা পালোঁ আমি 3টা এটা জোড়া হৈ আছে এইটো 3টা এটা জোড়া হৈ আছে ইয়াত দুটাহে থাকিলে মানে আৰু এটা যদি 2 হ'লহেঁতেন তেতিয়াহ'লে ই এটা পূৰ্ণঘন সংখ্যা হ'লহেঁতেন সেইকাৰণে আমি লিখিব পাৰোঁ ইয়াতে এতেকে 256ৰ লগত 2 পূৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা পোৱা যাব এটা পূৰ্ণঘন সংখ্যা পোৱা যাব যদি আমি 256ৰ লগত 2 এটা পূৰণ কৰোঁ তো বলক তেতিয়াহ'লে 3 নম্বৰটোলৈ যাওঁ আমি মানে চিটোলৈ যাওঁ চিটোত আমাক দিয়া আছে 100 চিটো দিয়া আছে 100 এতিয়া 100 সংখ্যাটোক আমি তেনেকৈ হৰণ কৰি চাম 100টো আমি ইয়াত কৰি চাম 100 / 2 100ক যদি 2 ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে 50 বাৰ যাব 50ক 2 হৰণ কৰিলে 25 বাৰ যাব 25ক যদি 5 ৰে হৰণ কৰোঁ তেতিয়াহ'লে 5 বাৰ যাব তো এতিয়া বস্তু এটা দেখা পালে নে ইয়াতে 2 × 2 2 × 2 × 5 × 5 হে হ'ল তো মানে ইয়াতো 2 এটাৰ প্ৰয়োজন আছে আৰু ইয়াতো 5 এটাৰ প্ৰয়োজন আছে তো আমাক প্ৰয়োজন আছে 100ৰ লগত 2 × 5 পূৰণ কৰিব লাগিব মানে 2 × 5 = কিমান হ'ব 2 5 গুণ 10 হ'ব 10 পূৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা পোৱা যাব তো 100ৰ লগত যদি আমি 10 এটা পূৰণ কৰোঁ তেতিয়াহ'লে ই এটা পূৰ্ণঘন সংখ্যা হ'বগৈ তাৰপিছত আমাক ডি নম্বৰটো দিয়া আছে ডি নম্বৰটো দিছে আমাক কিমান 72 ডি নম্বৰটো 72 দিছে তো 72টো আমি তেনেকৈ কৰিম 72 আছে এইপিনে 2 হৰণ কৰিম 2 72ক হৰণ কৰিলে হ'ব 36 36ক যদি 2 হৰণ কৰোঁ তেতিয়াহ'লে ই হ'ব 18 18ক 2 হৰণ কৰিলে ই যাব 9 টাইমছ 9ক যদি 3 হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 3 বাৰ তো এইপিনে ওলালে 2 × 2 × 2 × 3 × 3 তো ইয়াতো আপোনালোকে দেখা পাইছে যে 2 3টা আছে কিন্তু 3 হে 2টা আছে তো 3 আৰু এটা লাগিছিলে তো সেয়েহে আমি ক'ব পাৰোঁ যে 72ৰ লগত 3 পূৰণ কৰিলে এটা পূৰ্ণঘন সংখ্যা হ'ব মানে এটা পূৰ্ণঘন সংখ্যা পোৱা যাব আপোনালোকে নিশ্চয় বুজি পালে 2 নম্বৰখিনি সামৰিলোঁ আমি ইমানতে তো বলক তেতিয়াহ'লে 3 নম্বৰ অংকটোলৈ যাওঁ তো বলক বন্ধুসকল আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো এতিয়া 3 নম্বৰ প্ৰশ্নটোত দিছে যে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব তো এটা ঘন সংখ্যা পাবলৈ হ'লে এই সংখ্যাকেইটাৰ লগত আমি একেবাৰে কম কি সংখ্যা বা একেবাৰে সৰু কি সংখ্যা সংখ্যাৰে হৰণ কৰিলে আমি এই তলৰ সংখ্যাকেইটা এটা এটা ঘন সংখ্যা হ'ব তো বলক তেতিয়াহ'লে আমি 3 নম্বৰ 1টোৰ পৰা ষ্টাৰ্ট কৰোঁ 3 নম্বৰ 1টো আমি লিখি লৈছোঁ বহীত ইয়াৰ সলিউশ্যন কৰোঁ বলক তো দেখিছেই আপোনালোকে ইয়াৰ 3 নম্বৰ 1টো মই বহীত লিখি লৈছোঁ বহীত লিখি লোৱা আছে 3 নম্বৰ 1টো এতিয়া আমি সেই ছাইডত ঠিক আগৰ দৰেই হৰণ কৰিম 2401ক 2401ক যদি আমি হৰণ কৰোঁ 7এৰে তেতিয়াহ'লে ই যাব 343 বাৰ 343ক যদি 7এ হৰণ কৰোঁ তেতিয়াহ'লে যাব 49 বাৰ আৰু 49ক 7এ হৰণ কৰিলে যাব 7 বাৰ ঠিক আছে তো মাল্টিপ্লিকেশ্যনখিনি আমি লিখি লৈছোঁ 7 × 7 × 7 × 7 তো ইয়াত এটা কথা মন কৰিছেনে আপোনালোকে ইয়াতে 3টা জোৰা আছে হয়নে আৰু এটা অকলশৰীয়াকৈ আছে তো আমি সেই অকলশৰীয়াটোক আমি কি কৰিব লাগিব অকলশৰীয়াটোৱে ইয়াক হৰণ কৰিব লাগিব তাৰমানে আমি লিখিব পাৰোঁ যে এতেকে 2401ক 7এৰে হৰণ কৰিলে পূৰ্ণ ঘন
সংখ্যা পোৱা যাব সংখ্যা পোৱা যাব তো যদি আমি বন্ধুসকল তিনিটাকৈ থকাৰ পিছত যদি এটা সংখ্যা এক্সট্ৰাকৈ বাঢ়ি থাকে সেই সংখ্যাটোৱে যদি এই গোটা সংখ্যাটোক যদি হৰণ কৰিলোঁ তেতিয়াহ'লে এটা পূৰ্ণঘন সংখ্যা পোৱা যাব তাৰমানে আমি যদি তিনিটাকৈ থকাৰ পিছত এটা যদি এক্সট্ৰাকৈ থাকে তেতিয়াহ'লে সেই এক্সট্ৰাকৈ থকা সংখ্যাটোৱে হৰণ কৰিব লাগিব বুলি লিখি দিব লাগিব তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ যাওঁ মানে বি নম্বৰটোলৈ যাওঁ বিটোত আমাক দিয়া আছে যে 8192 তো বলক তেতিয়াহ'লে ইয়াৰ সলিউশ্যন আমি উলিয়াওঁ আমি প্ৰথমতে ইয়াক হৰণ কৰি ল'ব লাগিব 8 আমি এনেকৈ পাতি ল'ব লাগিব 8192 হিচাপে তাৰপিছত আমি 2ৰে ডিভাইড কৰিলে 4096 হ'ব আৰু সেই 4096কো আমি কি কৰিম 2ৰে ডিভাইড কৰিম 2ৰে ডিভাইড কৰিলে কিমান হ'ব 2048 হ'ব আকৌ 2048ক যদি আমি 2ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে হ'ব 1024ক যদি আমি 2ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে ই হ'ব আপোনাৰ 512ক যদি আমি আকৌ 2ৰে হৰণ কৰোঁ 512ক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে হ'ব 256ক আমি যদি 2ৰে হৰণ কৰোঁ 128 হ'ব 128 তাৰপিছত প্ৰচেছটো দীঘল হৈছে হয়নে তো 128 হ'ব 128ক যদি আমি 2ৰে আকৌ ডিভাইড কৰোঁ তেতিয়াহ'লে হ'ব 64ক যদি 2ৰে ডিভাইড কৰোঁ 32ক 2ৰে ডিভাইড কৰিলে 16ক 2ৰে ডিভাইড কৰিলে 8ক 2ৰে ডিভাইড কৰিলে 4ক 2ৰে ডিভাইড কৰিলে 2 তো ইয়াত চাওকচোন আমি টোটেল 2 কেইটা পালোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13টা তো বলক আমি 13টা 2 লিখিলোঁ 2 × 2 × 2 × 2 × 2 × 2 × 2 × 2 1 2 3 4 5 6 7 8 9 10 11 12 13 তো এইখিনিলৈকে এই 13টাৰ আমি এতিয়া তিনিটাকৈ বনাম যোৰা 1 2 3 4টা ইয়াত দেখিলেনে 2 এটা এক্সট্ৰাকৈ বাঢ়ি গ'ল তো আমি এতিয়া লিখিব পাৰোঁ এতেকে 8192ক 2ৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব পূৰ্ণ ঘন সংখ্যা পোৱা যাব তো বুজি পাইছে নিশ্চয় আপোনালোকে যদি বুজি নাই পোৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব তাৰপিছত আমি এতিয়া তাৰ পিছৰটোলৈ যাওঁ তাৰ পিছৰটোনো আমাক কিমান দিয়া আছে তাৰ পিছৰটো দিয়া আছে আমাক চি নম্বৰটো দিয়া আছে 6561 এই সংখ্যাটোক আমি এতিয়া কৰিবলৈ যাওঁ বলক তো 6561ক যদি আমি সেই আগৰ দৰে হৰণ কৰোঁ 6561ক যদি হৰণ কৰোঁ 3ৰে তেতিয়াহ'লে ই থাকিব 2187 এতিয়া 2187 যে আছে সেইটোক আমি আকৌ যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই থাকিব 729ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই থাকিব 243 ঠিক আছে 243ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে থাকিব ই 81ক যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই থাকিব 27ক 3ৰে হৰণ কৰিলে ই থাকিব 9ক যদি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই থাকিব 3 তো ইয়াতে আমি 3 কেইটা পালোঁ 1 2 3 4 5 6 7 8টা তো আমি লিখিলোঁ ইয়াতে 3 1 2 3 4 5 6 7 8 তো এতিয়া আমি তিনিটাকৈ ভাগ কৰি দিম এভাগ দুভাগ এতিয়া চাওকচোন 3 ভাগ নহ'লেগে মানে ইয়াতে 3 × 3 দুটা 3 বাঢ়ি গ'ল তাৰমানে আমি লিখিব পাৰোঁ এতেকে 6561ক 3 × 3 ইকুৱেল কিমান হ'ব 3 3 গুণ 9ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব তো বুজি পাইছে আপোনালোকে তো আমি যদি 3 × 3 মানে দুটা 3 বাঢ়ি গ'ল যিহেতু সেই দুটা সংখ্যা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 9 হ'ব সেই 9ৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'বগৈ তো আপোনালোকে নিশ্চয় বুজি পালে
তো যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা অসুবিধা থাকিলে, ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা হ'ল তেতিয়াহ'লে বা কিবা বুজি নাপালে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকৰ পৰীক্ষা অনুযায়ী পৰীক্ষা অনুযায়ী আপোনালোকৰ পাঠ্যপুথিৰ যিমানবিলাক মানে আছে চিলেবাছ আছে, আপোনালোকৰ লেচন আছে, অনুশীলনীবিলাক আছে, সেই অনুশীলনী অনুযায়ী আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰে। যদি কুৱেশ্যন কৰে কমেণ্ট ছেকশ্যনত তেতিয়াহ'লে মই কি কৰিম, সেইবিলাকৰ ওপৰত ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে একেবাৰে নাপাহৰিব, আপোনালোকৰ কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব যে আমুকটো পৰা নাই, মই কৰিবলৈ মোক শিকাই দিয়ক বা শিকাই দিব, ভিডিঅ' বনাই দিব। তো মই তাৰ ওপৰত তেতিয়া ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।